ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় ভালে আছা, নহয়নে? আজি মই তোমালোকক ভাষা বিষয়ৰ পাঠ নং 5 বুদ্ধিয়ক বীৰবল নামৰ গল্পটো কম। তোমালোকে নিজৰ পাঠ্যপুথি মেলি ল'বা আৰু মনোযোগেৰে শুনিবা। বুদ্ধিয়ক বীৰবল। আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। বাদশ্বাহ মানে হ'ল ৰজাসকলৰ ওপৰত থকা এজন ৰজা। তেওঁৰ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল। বীৰবল অতি বুদ্ধিয়ক বাবে আকবৰে বৰ স্নেহ কৰিছিল। স্নেহ মানে হ'ল মৰম। আকবৰে বীৰবলক বৰ মৰম কৰিছিল। আকবৰে মাজে সময়ে সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল। কিন্তু বীৰবলক বুদ্ধিৰ পৰীক্ষাত কোনেও পৰাস্ত কৰিব পৰা নাছিল। এদিন আকবৰে মজিয়াত এডাল ৰেখা টানি উপস্থিত সভাসদসকলক ক'লে, এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ চুটি কৰিব পাৰিব, তেওঁকেই মই পুৰস্কাৰ দিম। ইয়াত স্পৰ্শ নকৰাকৈ মানে হ'ল ৰেখাডাল চুই নিদিয়াকৈ চুটি কৰা। অৰ্থাৎ ৰেখাডাল যিজনে চুই নিদিয়াকৈ চুটি কৰিব পাৰিব, তেওঁকেই ৰজাই পুৰস্কাৰ দিব। আকবৰৰ কথা শুনি সকলোৱে ভাবিবলৈ ধৰিলে। এজন সভাসদে ক'লে, মহাশয়, ৰেখাডাল অকণমান মচি দিলেই চুটি হ'ব দেখোন। আকবৰে ক'লে, তেনেকৈ চুটি কৰিলে নহ'ব। ৰেখাডাল স্পৰ্শ নকৰাকৈয়ে চুটি কৰিব লাগিব। ইমান পৰে বীৰবল মনে মনে বহি আছিল। এইবাৰ তেওঁ বহাৰ পৰা উঠি ৰজাক সেৱা জনালে। তাৰ পিছত মজিয়াত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে আন এডাল ৰেখা টানিলে। এই ৰেখাডাল আগৰ ৰেখাডালতকৈ দীঘল। তাৰ পিছত তেওঁ আকবৰক ক'লে, জাহাপনা, আপোনাৰ ৰেখাডাল চুটি হ'লনে? আকবৰে বীৰবলৰ উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে। ছাত্ৰ-ছাত্ৰীসকল, গল্পটো শুনি ভাল লাগিছেনে? এতিয়া তোমালোকেও ঘৰত গল্পটো পঢ়িবা আৰু পঢ়ি বুজিবলৈ চেষ্টা কৰিবা দেই। এতিয়া আহোঁ আমি পাঠত থকা প্ৰশ্নবিলাকলৈ। মই তোমালোকক প্ৰশ্নৰ উত্তৰবোৰ বুজাই দিম। তোমালোকে মনোযোগ দি শুনি যাবা। আকবৰ কোন আছিল? আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। আকবৰৰ ৰাজসভাত আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী কোন? আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী হ'ল বীৰবল। বীৰবলে ৰেখাডাল কেনেকৈ চুটি কৰিলে? বীৰবলে ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে আন এডাল দীঘল ৰেখা টানি দিলে আৰু ৰজাই আঁকা ৰেখাডাল চুটি হৈ পৰিল। এনেকৈয়ে বীৰবলে ৰেখাডাল চুটি কৰিলে। আকবৰে বীৰবলক কি দিলে? আকবৰে বীৰবলক পুৰস্কাৰ দিলে। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইয়াতে সামৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।